নমস্কাৰ। আপোনালোকক সকলোকে মই নিমন্ত্ৰণ কৰিছিলোঁ আৰু আপোনালোকে অহাৰ বাবে বহুত বহুত ধন্যবাদ। আজি আমি এখন কলেজ ৰিচৰ্ট হোটেল এণ্ড ৰিচৰ্ট আমি আজি উদ্বোধন কৰিলোঁ। ইয়াত আপোনালোকে সকলো ধৰণৰ খাদ্য পাব। আমাৰ থলুৱাৰ পৰা আৰম্ভ কৰি আমাৰ যিখিনি থলুৱা ডিছ আছে, থলুৱা আমাৰ যিখিনি শাক পাচলি আছে সেয়াৰে আমি প্ৰস্তুত কৰিম। বহুত কম মছলা জাতীয় খাদ্যও পাব আপোনালোকে। আৰু আমাৰ ইয়াত এই অঞ্চলত আমি এতিয়া কিবা ভাল বস্তু নাম বুলি ক'লে আমি ইয়াত নাপাওঁ। বহুত দূৰ যাবলগীয়া হয়, আমাৰ ল'ৰা ছোৱালীবিলাক বহুত দূৰ যাবলগীয়া হয়। তাৰ কাৰণে আমি সেই হনেছ এণ্ড ৰিচৰ্ট আমি ইয়াত আজি উদ্বোধন কৰিছোঁ। আশা কৰিছোঁ আপোনালোকেও তাত সহায় সহযোগিতা কৰিব আৰু সকলো ৰাইজ আহক, আমাক অলপ ছাপোৰ্ট কৰক, আমি আগলৈ আগবাঢ়ি যাব পাৰিম বুলি। ৰাতি থকাৰো সুবিধা কৰিছে নেকি আপোনালোকে? হয়, এতিয়া আমাৰ ৰাতি থকা সুবিধাটো আৰু অলপ টাইম লাগিব। আমি সেইটো প্ৰচেছ হৈ আছে। ৰাতিলৈকে থাকিব নেকি হোটেলটো? আৰু মানে কি বস্তু পাব মানে? ৰাতি কেইবাজিলৈকে? এতিয়া আমি ৰাতি 10টা 11টা বজালৈকে আমি খোলা ৰাখিম। তাৰপিছত আগৰ পৰ্যন্ত আমি 24 ঘণ্টা খোলা ৰখাৰ চিন্তা ধাৰা কৰিম, যদিহে আমি এইটো সহায় সুবিধা চবৰে পৰা পাওঁ। থেংক ইউ।